হেল্ল' বন্ধুসকল, নমস্কাৰ জনাই পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আৰু আপোনালোক কেনেকুৱা আছে? মই ভালে আছোঁ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বন্ধুসকল, আজি মই যিটুকুৰা ঠাই আপোনালোকক দেখুৱাবলৈ আহিছোঁ, এই ঠাইটুকুৰৰ নাম হ'ল গোৱাৰ এখন সৰু ঠাই। ইয়াৰ নাম হৈছে ৰিচ মগুজ ফ্ৰণ্ট। ইয়াতো টুৰিষ্টৰ কাৰণে বহুত ভাল ঠাই হয়, কিন্তু এতিয়া বৰষুণৰ বাবে ইয়াত টুৰিষ্ট নাই, কাৰণ বৰষুণৰ দিনত গোৱাত টুৰিষ্ট খুব কম আহে। তো আপোনালোকে যদি এই ঠাইডোখৰত আহিব বিচাৰে, ক'ত কেনেকৈ আহিব লাগে, ক'ৰ পৰা ক'লৈ আহিব লাগিব, মই এই ভিডিঅ'টোত বিতংকৈ কৈ দিম আৰু আপোনালোকে ইয়াত চাবলৈ আহিব পাৰিব। এতিয়া মই যিটো আপোনাক দেখুৱাই আছোঁ ঠাইডোখৰ, এইখন হ'ল পঞ্জিমৰ অপজিট ছাইডে, যিটো পঞ্জিমৰ হাইৱেৰ পৰা মুম্বাই হাইৱে হয়। সেই হাইৱেত পঞ্জিমৰ আপোনালোকে ব্ৰিজেদি যদি আহে, তেতিয়াহ'লে পঞ্জিমৰ পৰা আপোনালোকৰ 7.8 কিলোমিটাৰ হ'ব। আৰু যদি আপোনালোকে ফ্ৰী ফেৰী হৈ আহে, তেতিয়াহ'লে 5 কিলোমিটাৰ মান হ'ব, কিয়কি আপোনালোকে যিটো ফ্ৰী ফেৰী হয়, ফেৰীৰ পৰা মানে শ্বৰ্টকাট হয় 3 কিলোমিটাৰমান। তো সেইকাৰণে মই কৈছোঁ, যদি আপোনালোকে ফেৰী হৈ আহে, তেতিয়াহ'লে ইয়াত আপোনালোকে 5 কিলোমিটাৰ 5.5 কিলোমিটাৰমান আহি পাব। আৰু এই ঠাইডোখৰত মই আপোনালোকক এইটো মানে সমুদ্ৰৰ হেৰিটো দেখুৱাই আছোঁ, কিন্তু মোৰ পিছপিনে যিটো ঠাই আছে ৰিচ মগুজৰে হয়, তাত মিউজিয়াম আছে। আৰু সেই মিউজিয়ামত একচুৱেলি যাব লাগে, সেই মিউজিয়ামটো চাবলৈ। তাত বহুত চাব লগা বস্তু আছে, আগত ৰজা মহাৰাজাৰ দিনত সেই লৈ আছে। আৰু এইপিনে পিছপিনে এটা চাৰ্চ আছে, চাৰ্চটোৰ নাম হ'ল 3 কিং চাৰ্চ। 3টা ৰজাৰ কাহিনী আছে তাত। তো বহুত মানুহে আহে তাত এইটো কাহিনীৰ কাৰণে ষ্টাডি কৰিবলৈ। আৰু তাত টিকেট লৈ কিনে ভিতৰত এণ্ট্ৰি কৰে। এণ্ট্ৰি কৰাৰ পিছত আগৰ দিনত ৰজা মহাৰাজাই তাত ঘৰ বনাইছিলে, সিহঁতৰ বাংলা আছিলে, এইবিলাক সকলো সেইপিনে আছে। আৰু মই একচুৱেলি অপজিট ছাইডত আছোঁ। মই আপোনালোকক সাগৰটো দেখুৱাই আছোঁ। এই সাগৰৰ সোঁপিনে আছে দোনাপালা বীচ, তাৰপিছত আছে মিৰামাৰ বীচ, আৰু ইপিনে আছে আমাৰ অটল সেতু। তাৰ অপজিট পিনে আকৌ পঞ্জিমৰ বাছ ষ্টেণ্ড আছে, আপোনালোকৰ পঞ্জিম মাৰ্কেট আছে, পঞ্জিম চিটি আছে। মেইন পঞ্জিম চিটিটো অপজিটত। তো আপোনালোকে যদি ইয়াত আহিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে পঞ্জিমৰ পৰা আপোনালোকে চিধা বাইপাছ ৰোড ব্ৰিজৰ ওপৰতে আহে, বা আপোনালোকে ফেৰীত আহে, যেনেকৈ আহে আহিব। এইটো পঞ্জিমৰ পৰা যদি বাইক লৈ আহে 7.8 বা 8 কিলোমিটাৰ এনেকুৱা হ'ব। কিন্তু ফ্ৰী ছাৰ্ভিচ আছে আপোনাৰ, ফেৰী ফ্ৰী ছাৰ্ভিচ। তেতিয়াহ'লে আপোনালোকে বাইক লৈ কেলৈ আহিব লাগিব ট্ৰেভেল অকণমান কষ্ট কৰি আপোনালোকে যদি শ্বৰ্টকাট মাৰি কিনে আপোনালোকে ফেৰীত উঠিব। আৰু এটা আমোদজনক কথা, ইয়াতে ফ্ৰী টু ছাৰ্ভিচ ফ্ৰী হয়, সেইটো এটা বহুত ডাঙৰ কথা। কাৰণ মই ইমান ঠাইত গৈছোঁ, ক'তো ফ্ৰী পোৱাই নাই আজিলৈকে। আমাৰ এখন নাৱত উঠিলেও পইচা লাগে। তো ইয়াতে ফেৰী গভৰ্ণমেণ্টৰ পৰা ফেৰী দিছে, যিটো ফ্ৰী ছাৰ্ভিচ হয়। এইটো এটা বহুত গোৱা গভৰ্ণমেণ্টৰ সেইটোৰ কাৰণে মই ধন্যবাদ দিওঁ, আৰু সেইকাৰণে মোৰ ভাল লাগে। আৰু এইটো ৰাস্তাৰে আপোনালোকে যদি যায়, এইপিনে মোৰ পিছপিনে দেখা পাইছে, এইপিনে যাব আপোনালোকে কোকো বিচ গ'লে আপোনালোকে কোকো বিচত যাই কিনে আপোনালোকে ডলফিন টিপ চাব পাৰিব। এইপিনে অকণমান দূৰত আছে কোকো বিচ। আৰু এই মাণ্ডৱী বিচৰ পৰা যদি আপোনালোকে যাব পাৰে, এইপিনেতেও যায়, এইপিনে শ্বিপ লৈ যায়। শ্বিপটোত আপোনালোকে যদি যায় সৰু সৰু ব'টবিলাকত, তেতিয়াহ'লে চিধা কাণ্ডুলিম বিচত গৈ কিনে আপোনাক কাণ্ডুলিম বিচ নহয়, কোকো বিচত আপোনালোকক গৈ কিনে তাত আপোনালোকে ডলফিন চাব পাৰিব। মোৰ এটা আইডিয়া, আৰু তাত এজন মানুহৰ 800 মান হ'ব কিজানি পাৰ টিকেট। মই নাজানো, মই তাত কেতিয়াও যোৱা নাই, সেইকাৰণে মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই তাৰ বিষয়ে। আপোনালোকে যদি আহে, মানে পঞ্জিমৰ পৰা যদি ভাবে তেনেকৈ সমুদ্ৰতে আপোনালোকে সৰু বটত উঠি যাব, আপোনালোকে ডলফিন চাব যাব, চিধা আপোনালোকক চাংকুৰিম বিচ লৈ যাব, য'ত আপোনালোকে ডলফিন চাব পাৰিব। তাৰ পৰা চাই মোৰ আইডিয়া 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে লৈ যায় নেকি পানীৰ মাজত, মোৰ ইমান আইডিয়া নাই। মই কাৰণ সেইপিনে কোৱা নাই, মই চাংকুৰিম বিচত সেইপিনেদি গৈহে ডলফিন চাইছোঁ। আৰু আগতে নাছিলে বাৰু, পঞ্জিমৰ পৰা তেনেকুৱা ডলফিন টিপৰ কাৰণে নগৈছিলে, কিন্তু আজিকালি তেনেকুৱা কৰিছে। পঞ্জিমৰ পৰা কেচিনৰ তাৰ পৰা আপোনালোকে টিকট ল'ব, টিকট লৈ কিনে চিধা আপোনালোকক বহাই দিব বটত বহাই কিনে আপোনালোকক চিধা ডলফিন টিপৰ কাৰণে লৈ যাব চাংকুৰিম বিচ। তাত আপোনালোকে চাংকুৰিম বিচত পিনে ডলফিন চাব পাৰিব। আৰু আপোনালোকে যদি চাংকুৰিম বিচত যায়, তেতিয়াহ'লে তাত আপোনাৰ এজনৰ 300 টকাকৈ মানে বটত লৈ যাব 45 মিনিটৰ কাৰণে। আপোনালোকে যোনপিনে যায় যাব পাৰিব। যদি আপুনি চাংকুৰিম বিচত যায়, তেতিয়াহ'লে তাত কাউণ্টাৰ আছে, কাউণ্টাৰত গৈ কিনে আপোনালোকে ডলফিন টিপৰ কাৰণে তাত আপোনালোকে পইচা ভৰি কিনে তাৰপিছত আপোনালোকক বটত উঠাই যাব, লৈ যাব, আৰু পানীৰ মাজত নি কিনে 45 মিনিটৰ কাৰণে আপোনালোকক ডলফিন দেখুৱাই লৈ আহিব। আৰু যদি আপোনালোকে পঞ্জিমৰ পৰা যায়, মোৰ এটা আইডিয়া কিজানি 3 ঘণ্টামান ঘূৰাই
700 নহ'লে 800 টকাৰ টিকেট হয়। তাৰ কাৰণে এই কেচিনোবিলাকৰ সন্মুখত বহুত ল'ৰাই বহি থাকে, সেইবিলাকে আপোনালোকক টিকেট বনাই দিব, বা তাতেও কাউণ্টাৰ আছে, কাউণ্টাৰৰ পৰাও আপোনালোকে ল'ব পাৰে। মুঠতে আপোনালোকে যেনেকুৱা সুবিধা হয় তেনেকৈ যাওক, মই তাত নকওঁ, একো মোৰ ক'ব লগা বিশেষ একো নাই। আপোনালোকৰ যিটো মন হৈছে তেনেকৈ যায়, আপোনালোকে টিকেট তাৰ পৰা কাটে বা আপোনালোকে বাহিৰৰ পৰা কাটে, মানে বস্তুটো এটাই, খালি বাহিৰৰ পৰা অকণমান কিজানি সেইকেইটা দালাল হয়, তাহাঁতে অলপ বেছি লয়, মই ক'ব নোৱাৰোঁ কাৰণ মই সেইপিনে কেতিয়াও যোৱা নাই। তো বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকক এটা বস্তু মই দেখুৱাই আছোঁ, এই যে সমুদ্ৰৰ যিটো সাগৰৰ ঢৌটো, এইটো এটা বহুত ভাল লগা। এইখিনি সন্ধিয়াৰ সময়ত এই পৰিৱেশখিনি ইমান ভাল লাগে, আৰু সন্ধিয়া সময়ত যেতিয়া টুৰিষ্টৰ সময় আহে, ইমান টুৰিষ্ট ইয়াত বহি থাকে, মানে অপজিট ছাইডত যিটো আপোনালোকে কেচিনোবিলাক আছে, কেচিনোৰ লাইটবিলাক জ্বলি থাকে, এইখিনিত ইমান ধুনীয়া ঠাণ্ডা হাৱা মাৰে নহয়, মানে এইখিনিত বহুত বহিবলৈ ভাল লগা ঠাই এডোখৰা। তো সেইকাৰণে আপোনালোকক মই কৈছোঁ, যদি আপোনালোকে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত আহে, এইখিনি টাইমত এইখিনি ঠাইত আপোনালোকে গধূলি 7:30 পৰা 9টা, 9:30লৈকে বহুত ভিৰ পাব, বহুত ধুনীয়া এটা ঠাই হয়। এতিয়াহে বৰষুণৰ কাৰণে টুৰিষ্ট নাই, নহ'লে ইয়াত এইখিনি ঠাইত বহিবলৈ টুৰিষ্ট পাগল হয়। তো বন্ধুসকল, আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।